নমস্কাৰ মনে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ এই সৰু ফাৰ্ম এখন খাচী গাহৰিকেইটা পুহিছোঁ, কিমান ডাঙৰ হৈছে জনাম আপোনাৰ লগত, আৰু কিমান টকা খৰচা আছে, মই কি দানা দিওঁ সকলো কথা ক'ম। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথম পৰা শেষলৈকে চাই থাকিব। এইকেইটা চাওকচোন, গাহৰিকেইটা প্ৰায় 4 মাহ হৈছে, এইটো পোৱালিটো 1.5 মাহ হৈছে। চাওকচোন গড়টো কেনেকৈ আছে, আৰু গড়টো কেনেকৈ আছে কমেণ্টত জনাব আপোনালোকে। এতিয়া দানা খাই আনি এতিয়া শুবলৈ লৈছে। এতিয়া দুপৰীয়া টাইমত আকৌ মই 3 টাইম দানা দিওঁ, ৰাতিপুৱা, দুপৰীয়া, গধূলি। মই ইয়াত এই দানা বনাই দিওঁ, কচু, চাউলৰ সৈতে আৰু তুঁহগুৰি সৈতে দি। চাওকচোন কেনেকুৱা হৈছে 4 মাহত গড়টো, জনাব আপোনালোকে কমেণ্টত। আপুনিও এনেকৈ বনাই দানা খাব পাৰে আপোনালোকে। আপোনাৰ কমেও 6 মাহত আপোনাৰ কমেও 70-80 কেজি হৈ যাব আপোনাৰ ধুনীয়াছে বনোৱা দানা খোৱালে আপোনালোকে। চাওকচোন কি ধুনীয়া আছে গড়টো। এই দুপৰীয়া টাইমটো এতিয়া খাই শুই আছে। এতিয়া চাওকচোন এইকেইটা মই আপোনাৰ পেকেট দানা পাই মই 3 পেকেট খোৱাছোঁ এতিয়ালৈকে। 2 পেকেট মই গড্ৰেজৰ ষ্টাৰ্টাৰটো খোৱালোঁ, তাৰপিছত মই 1 পেকেট গড্ৰেজৰ গুড়া দানাটো খোৱাছোঁ। তাৰপিছত মই বনোৱা দানা ব্যৱহাৰ কৰি আছোঁ এতিয়ালৈকে। বনোৱা দানা ব্যৱহাৰ খুৱাই আছোঁ মই গাহৰিকেইটা। চাওকচোন গাহৰিকেইটা